এয়া আমি আহি পালোহি এয়া আমাৰ জান্দা ঘৰ এয়া এই তিনিটা মাইনা আমাৰ জান্দা ভাগৰ এই মাইনাকেইটাই আজি আসাম কুডু চেম্পিয়নশ্বিপত গোল্ড মেডেল পাবলৈ সক্ষম হৈছে। আমি এতিয়া তেওঁলোকৰ মুখেৰে জানিম তেওঁলোকৰ খেল খেলি কেনেকুৱা লাগিল কি লাগিল। ইমান ধুনীয়া প্ৰতিভা চাওক, ইমান অকণমান এটিটো একেবাৰে অকণমান, ইমান অকণমান বয়সতে ইমান কম বয়সতে আজি অল আসামত আজি গোল্ড মেডেল পাবলৈ সক্ষম হৈছে। গতিকে এতিয়া মই আজি আমাৰ মাইনাটোক সুধিছোঁ, মাইনাটো তোমাৰ নামটো কোৱাচোন? My name is Angshuman Setia. অংশুমান চেতিয়া, ধুনীয়া নাম, বহুত ধুনীয়া নাম। তুমি যে আজি তাত যে খেলিবলৈ গ'লা শিৱসাগৰত, গতিকে তাত খেলি কেনেকুৱা লাগিল? ভাল লাগিল নে বেয়া লাগিল? ভাল লাগিল, বহুত ভাল লাগিল ন? তোমাৰ এইবোৰ চাগে শিকি তোমাৰ বহুত ভাল লাগে হয়নে? ঘুচিয়া ঘুচি কৰি আজিকালিতো ঘুচিয়া ঘুচি কৰি ল'ৰাবোৰে ভাল পায়, তোমাৰ চাগে ঘুচিয়া ঘুচি কৰি খুব ভাল লাগে ন? হয় নাই? এতিয়া হেৰি নহয়, এয়া এগৰাকী এয়া হ'ল এওঁ ভাগৰ বাইদেউ, বায়েক হয়। সেইগৰাকী এগৰাকী বায়েক হয়। গতিকে এয়া হৈছে ডাঙৰ বায়েক। আজি গোল্ড মেডেল পাবলৈ সক্ষম হৈছে। গতিকে এওঁৰ মুখে আমি কিছু কথা জানিম। তোমাৰ নামটো কোৱাচোন? নমস্কাৰ, মই বিচিত্ৰা চেতিয়া। বিচিত্ৰা চেতিয়া। এওঁ আজি আসাম কুডু চেম্পিয়নশ্বিপত গোল্ড মেডেল পাবলৈ সক্ষম হৈছে। গতিকে আজি একেখন ঘৰতে 3টা গোল্ড মেডেল আনিছে। এতিয়া কিমান প্ৰতিভা থাকিব লাগিব আপোনালোকে নিজে চাওক বাৰু। বিচিত্ৰা কোৱাচোন, তাত খেলখন খেলি কেনেকুৱা লাগিল? ভালেই লাগিল। কিমান খেলুৱৈ কিমান হৈছিলে? বহুত হৈছিলে ন? তোমালোকৰ ইয়াৰ পৰা তৰাণীৰ পৰা চাগে বহুত গৈছিলে, আৰু গৈছিলে চাগে তোমালোকৰ লগত। সেইসকলে কি পালে? প্ৰায়ভাগে গোল্ড মেডেল পাইছে ন? ইয়াৰ টিচাৰজন চাগে ভালেই হ'ব। গতিকে আজি সদৌ অসমৰ ইমানবিলাক খেলুৱৈৰ মাজত যিহেতুকে আজি প্ৰায়ভাগে গোল্ড মেডেল পাই আনিছে, গতিকে মানে পৰিচালকজনো শিক্ষকজনো তেনেকৈ ভালেই হ'ব লাগিব চাগে। গতিকে এনেকৈ আগুৱাই যোৱা, ভাল লাগিছে তোমালোকৰ প্ৰতিভা দেখি। আৰু এগৰাকী আছে আমাৰ ভণ্টি, তোমাৰ নামটো কোৱাচোন? সংগীতা চেতিয়া। তোমাৰ কেনেকুৱা লাগিল তাত খেল খেলি? ভালে লাগিল। ভয় লাগিছিলে নেকি খেলিবলৈ? নাই লগা। তাততো বহুত দূৰণি বেলেগ মানে খেলুৱৈ আহিছে, গতিকে সেইসকলৰ লগত ভয় লগা নাই খেলিবলৈ? নাই লগা ন? ভাল, বহুত সাহস থকা ল'ৰা ছোৱালী। আজি সাহসটো আছে কাৰণে, প্ৰতিভাখিনি আছে কাৰণে আজি গোল্ড মেডেল পাবলৈ সক্ষম হৈছে। এনেকৈ পেলাই আগবাঢ়ি গৈ থাকিলে আৰু এনেকৈ তেওঁলোক মানে গোল্ড মেডেল পাবলৈ সক্ষম হ'ব। গতিকে মাক বাপেকেও বহুত কষ্টৰে ল'ৰা ছোৱালীখিনি আগবঢ়াই নিছে, ভাল লাগিছে। আজি মাক আৰু দেউতাকৰ পৰা আমি কিছু কথা জানিম। তোমালোকৰ ছাৰজনৰ নামটো কি? অসীমজ্যোতি গগৈ। হয়, বহুত ভাল ছাৰ তোমালোকৰ। গতিকে আমি ছাৰৰ ঘৰলৈ যাম বাৰু। এতিয়া তোমালোকৰ অকণমান আমি এতিয়া খেল চাম, ঠিক আছে? তোমালোক তিনিজনে অকণ আমাৰ খেল খেলি দেখাব লাগিব। আমি চাম তোমালোকে ইমান দূৰণিত গৈ ইমানখিনি আজি সদৌ অসমৰ ভিতৰত আজি গোল্ড মেডেল আনিছা। গতিকে আজি আমি চাম তোমালোকৰ খেল, ঠিক আছে? এয়া আজি মাইনাকেইটা মাক হয়। দেউতাক আছিলে, দেউতাক কামত আজি বেলেগ এফালে ওলাই গৈছে। গতিকে এতিয়া আমি মাকৰ মুখেৰে শুনিম এওঁলোকক আগবাঢ়ি যোৱা মূলতেতো মাক দেউতাক। গতিকে মাকৰ মুখেৰে আমি কিছু কথা জানিম। আচ্ছা কওকচোন নৱ, আজি আপোনাৰ ল'ৰাই সদৌ অসম ভিত্তিত গৈ পেলাই কুডু খেলত আজি গোল্ড মেডেল পাই আনিছে। গতিকে আপোনাৰ কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে আপোনাৰ? ভালেই লাগিছে। হয়, আগুৱাই যাওক আৰু সেইটোৱে ন, মাক দেউতাকেতো সদায়তো ল'ৰা ছোৱালী আগুৱাই যাবলৈকে চেষ্টা কৰে। গতিকে এতিয়া আপোনাৰ মুঠতে বহুত কষ্ট কৰি পেলাই ল'ৰা ছোৱালীখিনি আগবঢ়াই দিছে, নহয় জানো? ৰাতিপুৱা
ওলাব লাগে আকৌ স্কুলৰ পৰা আহি প্ৰেক্টিচ যাব লাগে অঁ। কষ্টও কৰিছে ল'ৰাই যেনিবা হয় হয় ল'ৰাৰ লগতে আপোনালোকৰ কষ্ট হৈছে তেনেকৈ ৰাতিপুৱাই খুৱাই পাই স্কুলত পঠিয়ালে স্কুলৰ পৰা অহাৰ লগে লগেতো ল'ৰাৰ লগতে লাগিয়ে ফুৰিব লাগে হয় হয় আপোনালোকৰ নিচিনা মাক দেউতাকৰ কাৰণে বহুত ল'ৰা ছোৱালী এনেকৈ আগবাঢ়ি যাব পাৰিছে গতিকে ভাল কথা আপোনালোকে যে ল'ৰা ছোৱালীকেইটা আগুৱাই নিছে বহুত ভাল লাগিছে ভাল লাগক ভাল হওক তেওঁলোক আৰু আগবাঢ়ি যাওক আমাৰো আশীৰ্বাদ আছে তেওঁলোক গতিকে এয়া আপোনালোকে শুনিলে মাকৰ মুখেৰে গতিকে বহুত কষ্ট কৰিছে মাক দেউতাকে কষ্ট কৰিছে ল'ৰা ছোৱালীকেইটাই কষ্ট কৰিছে আৰু সেই কষ্ট কৰাৰ মূলতে আজি তেওঁলোকে আজি গোল্ড মেডেল পাবলৈ আজি সক্ষম হৈছে গতিকে সদৰ অসমবাসী ৰাইজেও আশীৰ্বাদ কৰক এই ল'ৰা ছোৱালীকেইটা যাতে এনেকৈ আগলৈও আগবাঢ়ি যাওক তাৰে আমি সকলোৰে পৰা মানে আশীৰ্বাদ বিচাৰিছোঁ আশীৰ্বাদ কৰিব ধন্যবাদ এতিয়া আমি যাম এওঁলোকৰ যিজন শিক্ষাগুৰুৰ ঘৰলৈ যাম আমি তেখেতৰ পৰা জানিম তেখেতে আজি এই তৰাণীৰ পৰা 53টা ন 53টা ষ্টুডেণ্ট মানে খেলুৱৈ তেওঁ লৈ গৈছিলে তেখেতে আৰু গোটেই 53টাৰ ভিতৰত প্ৰায় ল'ৰা ছোৱালীয়ে প্ৰায় খেলুৱৈ মানে আপোনাৰ গোল্ড মেডেল পাবলৈ সক্ষম হৈছে গতিকে আমি তেখেতৰ পৰা আমি কিছু কথা জানিম আমি এতিয়া তেখেতৰ ওচৰলৈ যাম